কেইটা পোৱালি এই বনালোৱে মই এইপিনে এটা আছে কেৱল চাৰ আহি আছে হেই এইকেইটা দেখাব পাৰিবি একেবাৰে মানুহকেইটা আহিব না চব্জি খেতি চব্জি খেতি কৰা মানুহ এটা আহিব না তাক মানে কথা চথা কৈ এতিয়া আমি সেই যাতে যাম পাহাৰৰ কি আছে পানী টেংকি তাতে যাম আমি দেখা নহ'ব হ'ব দে গ'লো ওপৰৰ পৰা ভৰি গৈছোঁ পুৰা এই অৱস্থা বেয়া বে नमस्कार देवी सजन वेलकम बैक टू माय यूट्यूब चैनल सानुस डेली लाइफ एंड ब्लॉग में आप सबका स्वागत है और आज मैं आसो सोनापुरत कि आज चाओ देखा गई आसो एकदम रातिपुवा बहुत एकदम कुँवली परिए आसे ठंडा ठंडा हाঁহে पूरा सातुरिए आसे नजारा देखो और बगरी गछ रातिपुवा टेঙা और गैंग चाओ বাই বাই দিব আহিলে এইটো আৰু মোৰ লগত নাথাকে আৰু এতিয়া মই ইহঁতৰ ঘৰত আহিছোঁ আৰু এতিয়া ক'ত লৈ যাব মোক ক'ব এতিয়া কথাখিনি ক'ত যাম আমি এতিয়া আমি এই পানী টেংকিলৈকে যাই আছোঁ ক'ত পানী টেংকি আৰু পানী টেংকিটো ক'ত আছে পাহাৰ এই ওপৰত আছে পাহাৰত এই ওপৰত আছে বোলে এই ওপৰত আছে বোলে পাহাৰ বগাম নে পাহাৰ বগাব লাগিব কুঁৱলী চাওক না পিছফালে পুৰা বগা বগা হৈ আছে একদম পুৰা ঠাণ্ডা হা নাজাৰাটো দেখাই আছো এই বিৰাট লাজ কৰোঁ দে ততি মানুহবিলাকে মোৰ বিৰাট হেৰি লাগি যায়গে হা ৱাহ ৱাহ দুটাকে কেপচাৰ কৰিছে কিন্তু দেই ফাইনেলি আজি পাহাৰ বগাব পাম আৰু আশা এটা অলপ উতলিছে কিন্তু কথা হ'ল এতিয়ালৈকে পাহাৰ বগাবই পোৱা নাই উঠিবই পোৱা নাই পাহাৰবিলাক পিছফালেহে আছে গোটেই এইবিলাক চাৰি লৈ গৈ আছে বছ বাঘ ভালুক ওলাব নেকি তাতে সেইবিলাকহে চাব পাব লাগিছিলে পাহাৰটো দেখাই নোপোৱা হ'লো পানী টেংকিটো সেইটো নহয় জানো ইয়াৰ পৰা দেখা নাপাম পাহাৰৰ মাজত এইটো পানীৰ মটৰ বহাব বোলে তাকে বিল্ডিং বনাই আছে ৰাস্তা হ'ল এইটো ভাগৰ লাগি গৈছে দাই পাহাৰ বগাই আহিব পৰা হ'লতেনে ভাল আছিলে তই একবাৰ দেখাওঁ ন মই আমি যাম সেইফালে নি মানে মেইন কথা কি হৈছে মই ইয়াতে আহিছোঁ এইটো সোনাপুৰত ইয়াতে মানে কিমান নৱৰ ভণ্টিজনী বিয়া হৈছে চ' সিহঁতখন মাতি থাকে মানে কোনো দিনাখনো অহা নাই কালি ৰাতি মানে কি ঘপককৈ আহি পাই গৈছোঁ ঘপককৈ আহি মানে ছাডেনলি পায়ে গ'লোঁ আৰু আহি তো এতিয়া ই মোক লৈ গৈ আছে ক'ৰবাত বোলে পাহাৰৰ বোলে টেংকি এটা আছে পানী টেংকি এটা তাকে চাব গৈ আছে যিহে পাক মানে মই ভাবিছিলোঁ পাহাৰ ডাইৰেক্ট বগাই যাব পাম বুলি কিন্তু পাহাৰৰ মাজত এনেকুৱা ৰাস্তা বনাই থোৱা আছে কাৰণে ৰাস্তা দি এতিয়া গৈ আছোঁ আৰু তো ব'লক সেইটো চাওঁ বহুত দিন মৰ্ণিং ৱাক কৰা নাই মানে একেবাৰে এলেহুৱা ধৰণৰ সৈতে ভাগৰ লাগিব ধৰিছে আৰু ৰাস্তাটো মানে ওখ হ'ল গতিকে আৰু কিমান দূৰ আছে আৰু কিমান দূৰ হা অলপমান দূৰ তো ব'লক চাই থাকক বাকীখিনি তাতে গৈ দেখাই আছোঁ চাই থাকক
ইয়াতেহে গৈ পাম আৰু ৰাস্তা চাওক ৰাস্তা পাহাৰৰ মাজে মাজে দিপৰা মুখখনত এটা মানে কি জ্বৰত এটা ঘাঁহ উঠি আহিছে সেইটো মানে অলপ বেয়া ধৰণৰ লগা হৈ আছে চাওক আমি আহিছিলোঁ কোনটো ৰাস্তা ক'ত গ'ল সেইটো ৰাস্তা দি আমি আহিছিলোঁ এইটো ৰাস্তা দি ঘূৰি আহি আছিলোঁ এতিয়া যাব লাগিব এইফালে দি ক'ৰবাত দূৰ আছে তো কুঁৱলীৰ কাৰণে ভালকৈ একো দেখা পোৱা নাই কিন্তু কুঁৱলী যে হৈছে নহয় তাকে চাই ভালহে লাগিছে তো অলপ দৌৰি দিওঁ দেহাটো গৰম উঠাই দিওঁ জোতাৰ অৱস্থা আজি বেয়া হৈ গৈছে মোৰ আৰু এতিয়া ৰঙা মাটিয়ে খাইছে এতিয়া কি কৰ তাতে হেৰাপত দে যা ভালতে নোহোৱা হৈ গৈছে দেহাত কুকুৰ আহি গৈছে পাহাৰৰ কৰে সেইখিনি দৌৰি মোৰ অৱস্থা বেয়া তো ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ পানী টেংকিতে আৰু এইটো বাকী পৰিৱেশখিনি চাওক আৰু আগলৈকে এতিয়া গৈ আছোঁ অৱস্থা টাইট হৈ গৈছে মটকা কোৱা নিচিনাহে লাগিছে এইটো নহয় দুইটা আছে পানীবিলাক পূৰা হিট দি ঘূৰাব নে কি কৰি ঘূৰাব সেইফালে থাকোঁ সেইফালে পৰিলে কমচে মাথা মুণ্ড অলপ পৰিলেও হেৰি হ'ব সেইফালে পৰিলে ডাইৰেক্ট নাৰিকল ফাটি যাব ইয়াক আকৌ মটকা কোৱাটোত মই একপাক ঘূৰাইছেহে এইটোত ঘূৰি কি কৰিম কি বিয়াৰ হাত চকৰ ঘূৰি আছো নেকি হা তাতেহে উঠিম আমি এতিয়া উঠি গৈ আছো ওপৰত আৰু ওপৰত উঠিব বাকী আছে ডকৰি গালি দিলোঁ বোলে ওপৰত বেয়া আছে কান্দি আহিব লগা হ'ল বোলে এই বৰ বেয়া টাইমত ফোন মাৰি দাদা ওৱান খাদাৰ ই সৰগত থকা নিচিনা লাগিছে কি মজা তো চ' ফাইনেলি এতিয়া আমি পানী টেংকি মানে ৱাটাৰ ছাপ্লাইটোৰ মেইন ভিতৰত আহি সোমাই গৈছোঁ এতিয়া আৰু এটা কাম অলমষ্ট মানে হৈছে 50% হৈ গৈছে বুলি ক'ব পৰা যায় আৰু 2023 চনৰ মানে কি 2023 জানুৱাৰী ফেব্ৰুৱাৰী মানৰ কাম শেষ হৈ যাব বুলি কৈছে আৰু মেইন কথা হৈছে যে কি গাঁওখনত মানে কি আপোনাৰ খোৱা পানীৰ অভাৱ হয় যাৰ কাৰণে মানে মানুহবিলাকে খোৱা পানীবিলাক বহুত দূৰৰ পৰা আনিব লগা হয় আৰু এইবিলাক হৈছে মানে কি পানী এইবিলাকত ফিল্টাৰ কিবা কিনি হ'ব আৰু এই বস্তুটো হৈ গ'লে মানে মানুহবিলাকৰ বহুত সুবিধা এটা হয় যেতিয়া কাম 2023 হ'ব না 2023 ইয়াৰ কাম শেষ হৈ যাব শেষ হোৱাৰ পিছত এইটোৱে মেইন ৰুম হ'ব আৰু কণ্ট্ৰল ৰুম সিহঁতৰ ইয়াৰ পৰা গোটেইবিলাক ক'ত পানী দিব লাগে নালাগে আৰু দিব সিহঁতি এইবিলাক কি মেচিন আছে আৰু তো বহুত চালোঁ পানী টেংকি এতিয়া আৰু নাচাওঁ আৰু যাওঁ আৰু যোৱাতে দেৰি হ'ব কি চাব ধৰিছে মোৰ ঘৰটো সেনেকৈ নাচাবি দে ভঙা চিঙা ঘৰ হয় ৰুমবিলাক দেখাই দিওঁ মোৰ ঘৰখনৰ আলিশান ভূতৰ ঘৰ আপোনালোকে দেখা পাইছে ভূতৰ ঘৰ IM a চোৰ নেকি লিখিছে চৰি কাক বা চৰি লিখি দিছে ইয়াতে পুৰা কাম লাগি গৈছে হৈ গৈছে আৰু যাওঁ এইটো সিহঁতে কিবা কাম কৰা ৰুম হয় কি আছে দুদিনমান পিছত আৰু ইয়াত পানী চানী দিব আৰু এইবিলাক মেচিন এইটো চলাই মানুহবিলাকে
আমাৰ ইমান হেৰি নাই মনো হা দাঙি নিয়াতটোতো বেছি সোনকালেহে হ'ব কামাণ্ডো পটাপট আৰু এতিয়া ঘূৰি আহি থাকাত আমি দেখা পাইছোঁ ইয়াতে ঝাৰু পাচাৰ এইকেইটা পূৰা ঝাৰু একেবাৰে চিঙা ভাঙাত লগাই দিছোঁ একেবাৰে তাতে দুটাই সোনকালে কৰ মই বজাৰত যাবই লাগে বিকিবলৈ হৈছে লাষ্টৰ টাইমত কিবা কবি নেকি কয় ইয়াতে এণ্ডিং কৰি দিম মই ঘৰত যা লাষ্টত আপোনালোকে ইয়াত আহিব আৰে এণ্ডিংটো ইয়াতে কৰিম সেইটো ক বহুত আছে লাষ্টত কৰিম চল এণ্ডিং আৰে ডাইলগটো ইয়াতে দি এণ্ডিং কৰিম ক মই কি ক'ম তই ক মই তই ক মই নকওঁ দে আহিলোঁ ইয়াতে পানী টেংকি চাবলৈ আৰু ঝাৰু বেপাৰ কৰিম বুলি ঝাৰু পূৰা উঘালি চিঙি যি কৰিব আছে কৰি লৈছোঁ ঠিক আছে নে চ' ফাইনেলি এতিয়াহে মানে পাহাৰৰ মাজেদি যাব পাইছোঁ আৰু পুৰা চাহপাত বাগানৰ মাজেদি একদম গুটি লাগেতো আৰু ইয়াতে আগতে সৰুতে কেটেবা বনাব আহিছিলোঁ আমি ইয়াতে নহয় আৰু চাবাচ হ'ব দে ঘৰ টাইম পাছ হ'ব এইবাৰহে পৰা চাহপাত বাগানৰ মাজেদি আহিব পাইছোঁ আৰু মাৰিম ৰ একদম পুৰা মাছটো লগাই লওঁ দে ময়ে পৰিছিলোঁ ৰে লাভ নাই পৰি গৈছিলোঁ সেইটো কেমেৰামেন গ'লো ওপৰৰ পৰা পৰি গৈছোঁ পুৰা এই অৱস্থা বেয়া বে নাই নেকিল আহিব লাগে ভাই ধৰ এইটো ধৰ কোনোবাতে কেমেৰাত ছবি হাত নিদিবি পৰি চাওক অৱস্থা কি হৈ গৈছে একদম পুৰা পেনটো ধোৱা নাছিল ধুব লাগিব কি ৰখাই দিম নোখোৱা নাই তই উঠাই আহি থাক আমি গৈ থাকোঁ आजा बेटी आजा गोदी में उठाता हूँ आजा এই বস্তুটোহে মই ভাল নাপাওঁ চব কৰি দিম নাই নকৰিবি এইফালৰ পৰা সিফালে যাব বাকিয়ে আছে উঠা মোক উঠা যামনি যা শুনো যাওঁদাল মহাই লবি এবাৰ আৰামৰ আহি আছে খিয়ে চিঙিলে আ দে দো বাটে লোৱা মই খুলি পাৰি যাম কিয় পেলালে কমকে well done যদি ভিডিওটো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু বাকীবিলাকে কি ক'ব আৰু পুৰা ঝাৰু চাৰু লৈ এইফালেদি কৈছে যে কি যদি ছাবস্ক্ৰাইব চেনেলটো নকৰে তেনেহ'লে মানে এইকেইডালেদি জাৰি দিব মানে পুৰা নতুন ঝাৰু আৰু তই কিবা কবি
সময়টো এই ছোৱালী সিমান লাজ নকৰে গম পাওঁ